পৰিৱেশ মানে 14 নম্বৰ চিৰাং সমষ্টি হিচাপে মই যেহেতু নতুন সেইকাৰণে মই প্ৰাইমাৰী সোমাই আছো। আজিয়ে প্ৰথম প্ৰাইমাৰী সোমোৱাটো। বেলেগ দিনাতো আহিছে হয়, ৰাজহুৱা মিটিং কৰি পেলাই গৈছো মই। কিন্তু এতিয়া মই নিজে যেহেতু এই সমষ্টিৰ দায়িত্ব লৈ পেলাই কেণ্ডিডেট হৈছে আৰু যিখিনি মই দেখিবলৈ পাইছে চিৰাং দুৱাৰ 14 নম্বৰ চিৰাং দুৱাৰত BPF দল বা মই জিকাটো 100% আমি ক'ব পাৰোঁ। আৰু মই যিখিনি সোমাই আছে এতিয়া প্ৰাইমাৰী জিকাটো 100% আমি ক'ব পাৰোঁ। আৰু মই যিখিনি সোমাই আছে এতিয়া প্ৰাইমাৰী ফিডবেকটো ভাল, বেয়া নহয়, জইনিঙো আছে। মুঠতে ইয়াত খাম্পা আছে UPPৰ পৰা। খাম্পাক টিকেট দিয়া মানে এইটো পানিছমেণ্ট। UPPলে খাম্পাক পানিছমেণ্ট হিচাপে টিকেট দিছে, সি ইয়াত নিজিকে। UPPলে কোৱা পৰিলক্ষিত হৈছে ৰাইজৰ মাজত যে হাগ্ৰামা জিকিলে হাগ্ৰামাক বিচাৰি নাপাব, আপোনালোকে কোকৰাঝাৰত যাব লাগিব বিচাৰি। এইটো কাৰ কথা? খাম্পাৰ কথা। খাম্পা নিজে কোকৰাঝাৰত থাকে, ময়ো কোকৰাঝাৰত থাকোঁ। সমষ্টিবাসী লৈ পেলাই আমি কাম কৰিব। ইয়াত কোকৰাঝাৰ কিবা ওদালগুৰি ইয়াৰ সেইটো কথা নাহে। সমষ্টিবাসী ৰাইজে কি বিচাৰিছে, কি লাগে, ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। কাম কৰিব BPFে দল হিচাপে কাম কৰিব। মই ইয়াত কেণ্ডিডেট হৈছোঁ। এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ যিখিনি অভাৱ অভিযোগ ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতি আছোঁ আৰু মই কাম কৰিম। অভাৰঅল নমিনেশ্যন হৈ গ'ল। ইয়াত UPPL হিচাপে আমাৰ লগত কোনো ফেক্টৰ নাই। খাম্পা বহুত তলত থাকিব, সি 4,000 3,000 এনেকুৱা ভোট পাব পাৰে। এইটো BPF কোনোবা আমাক বেয়া পাই পেলাই যোৱা, কিন্তু UPPL দল হিচাপে খাম্পাক ছাপোৰ্ট নকৰে, এইটো মই জানো। না আজি মানুহ যোগদানটো 18জন মান যোগদান শান্তিপুৰ প্ৰাইমাৰী হিচাপে। দেখা গৈছে আপোনাৰ যিটো নিৰ্দলীয় প্ৰাৰ্থী সংগ্ৰাম ব্ৰহ্ম দল ভাঙি মানুহলৈ কালি মনোনয়ন পত্ৰ দাখিল কৰিছে, আপোনাৰ কিবা নাই? এতিয়া আমাৰ কোনো ফেক্টৰ নাই। সংগ্ৰামে নিৰ্দলীয় হিচাপে কেণ্ডিডেট দিছে এই 14 নম্বৰ চিৰাঙত। মুঠতে BPF দলৰ লগত কম্পেয়াৰ কৰিব পৰা এই 14 নম্বৰ চিৰাঙত কোনো কেণ্ডিডেট নাই। দুটা সমষ্টিতে মই জিকিম, দেৱৰগাঁৱতো মই জিকিম, 14 নম্বৰ চিৰাঙতো মই জিকিম আৰু আমি চৰকাৰ বনাম। এই যাম্বা এইবিলাক কোন সিংহ তাত নাথাকা ওচৰত যাই চাওকচোন। সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ, তাত আছে না নাই? জাম্বা কথা কৈ চন্দনৰ কথাটো কি ক'ম? মই কৈছোঁ বাৰে চন্দন আৰু খাম্পাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে। ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই UPPলে। সিংহ তাত নাই বুলি কৈছে, ওচৰত যাই চাওকচোন একবাৰ। আজিৰ তাৰিখত UPPলৰ মানুহে আপোনাক ভোট দিব নেকি? কোনে? এই সমষ্টিত UPPL ছাপৰ্টাৰ হওক বা BJP ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক, চবে BPFক ছাপৰ্ট কৰিছে আৰু কৰিব। আমি জিকিম। ৰণগেৰায়ে অলপ স্পষ্ট কৰাটো ভাল। খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাই। ৰণগেৰাক আমি ভালকে জানে। চন্দন আৰু খাম্পা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে। এতিয়াহে পাৰিছে পানিছমেণ্ট দিবলৈ, এতিয়াহে শান্তি হ'ব। ৰণগেৰা মনৰ জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে, এই খাম্পা আৰু চন্দনক পানিছমেণ্ট দিবলৈ পায়।